গুড মৰ্ণিং বন্ধুসকল। ৰাতিপুৱা মই এতিয়া উঠি ঘৰৰ কামখিনি কৰি হাঁহ কুকুৰাক দানা খুৱাই নিজেও গা পা ধুই আজৰি হ'লোঁ। এতিয়া কাপোৰকেইটা মেলি লওঁ। গোলাপ ফুলজোপা ইমান ধুনীয়াকৈ ফুলি আছে। এইখিনি টাবৰ ফুল হয়, ইমান ধুনীয়াকৈ ফুলি আছে। ইমান ধুনীয়া ফুলি আছে। ৰাতিপুৱা ফুলখিনি চাই বহুত ভাল লাগে। অপৰাজিতা ফুলটো খায়ে থাকিব লাগে যেতিয়াই তেতিয়াই। এতিয়া ঠাৰিবোৰ ছিঙি লৈছোঁ। ঠাৰিবোৰ ছিঙি ল'ব। ঠাৰিবোৰ ছিঙি ফুলপাহ দিব অকল। ইমান ধুনীয়া ৰং ওলাইছে, চাওকচোন কিমান ধুনীয়া ৰং। এয়া দেখিছে, চকীবিলাক চব কাপোৰবোৰ উঠাই থৈছোঁ। আৰু এইফালে বিচনা চাদৰ এখন পাৰি থৈছোঁ। কিয় জানেনে? ৰাতি মেকুৰী শুৱে আৰু গোটেই নোম লাগি যায় কাপোৰবিলাকত। সেইকাৰণে ৰাতি উঠাই থওঁ, খালী কৰি থৈ দিওঁ আৰু ৰাতিপুৱা কোবাই ধৰে আকৌ পাৰি লওঁ। আৰু এইজোপা ফুল মই নিজৰ হাতেৰে বনোৱা। আমাৰ এজনী মেকুৰী, এজনী আৰু এজনী ক'ৰবাত আছে। এইজনী বহুত নোম সৰে গাৰ পৰা আৰু বহুত ঠাণ্ডাই। য'তে শুৱে অকল শুয়ে থাকে আৰু খাবলৈ দিলেও খাবলৈ নুঠে। এনেকৈ মুখৰ আগত আনি দি দিবহি লাগিব খাবলৈ, তেতিয়াহে খাব। আৰু এনেকৈ উঠাই দিলেহে খাব, নহ'লে নাখায়। আজি মই আলু ভাজি বনাম এতিয়া দুপৰীয়া সাঁজটোৰ কাৰণে। আৰু ৰাতিপুৱা দুপৰীয়া মিলাই এসাঁজেই খাওঁ আমি, অকণমান দেৰিকৈ খাই দিওঁ, সেইটো কাৰণে এসাঁজেই বনাওঁ। এতিয়া আজি একদম চিম্পুলকৈ বনাম, দাইল আৰু আলু ভাজিয়ে বনাম। আজি আলু ভাজি বনাবৰ কাৰণে আলুটো অলপ বেলেগ ডিজাইনত মই কাটিম। আলুটো এনেকৈ কাটি ল'ব লাগে পাতলকৈ। এনেকৈ মিহি মিহিকৈ কাটিব, তেতিয়া দেখিবলৈও ধুনীয়া লাগে, ভুজিয়া নিচিনা লাগে আৰু বহুত ধুনীয়াকৈ ফ্ৰাই হৈ যায়। খাবলৈ বহুত ভাল লাগে। আলু ভাজি বনালে মই এনেকৈয়ে কাটোঁ। অকণমান টাইম লাগে কাটিবলৈ, কিন্তু ভাজিখিনি বহুত ধুনীয়া লাগে দেখিবলৈ। দেখিছে, মিহি মিহিকৈ কাটি দিব লাগে, তেতিয়া আৰু ধুনীয়া হয় খাবলৈ। আৰু এনেকুৱা দীঘল দীঘল ভুজিয়া দাইলৰ নিচিনা হয়। এতিয়া মই এনেকৈ গোটেই আলুখিনি কাটি ল'ম আৰু ভাজি বনাম। এইফালে দাইল বনাই থৈছোঁ, দাইল হৈ গ'ল। আজি চিম্পুলকৈ খাম বুলি ভাবিছোঁ। এতিয়া মোৰ ভাতখিনি বনাই ৰেডি হৈ গ'ল। আজি একেবাৰে চিম্পুলকৈ বনাইছোঁ, অকল দাইল আৰু আলু ভাজি বনাইছোঁ। গতিকে এতিয়া মই দুপৰীয়া সাঁজটো খাই লওঁ। চাওক, ভাত, বিলাহী এটা চাটনি কৰি লৈছোঁ, এয়া আলু ভাজি, এয়া দাইল,
খৰিচা আচাৰ। এয়া ব্ৰেড পুডিং বনালোঁ। আচলতে আপোনালোকক মোৰ দেখুৱাবলৈ নহ'লে, সোনকালে বনাই ফ্ৰিজত ভৰাই দিলোঁ। কেনেকৈ বনাইছোঁ আপোনালোকক মই পাছৰ ভিডিঅ'ত দেখাম বাৰু। ইয়াৰ অকণমান এতিয়া মই খাবলৈ উলিয়াই লওঁ। ভাত অকলেই খাইছোঁ, কিয়নো দিনত মানুহবিলাক তেনেকৈ নাথাকে। প্ৰায় ময়ে ঘৰত অকলে থাকোঁ। ছোৱালীজনীও ওলাই যায়, ল'ৰাটো সিহঁতৰ আব্বাও ওলাই যায় দিনত। গতিকে বেছিভাগ মই দিনত অকলেই খাবলগীয়া হয় ভাত। এতিয়া দুপৰীয়া সাঁজটো খাই বৈ আজৰি হ'লোঁ। অকণমান তামোল খাই লওঁ। তামোল অকণ নাখালে মুখখন বেয়া লাগি থাকে। অকণমান তামোল কাটি খাই লওঁ। এইটো বুঢ়া তামোল হয়। পানীত তিয়াই থৈছিলোঁ, গাঁততো পুতি থোৱা নাই বা পানীত পেলাই থোৱা নাই। যিবিলাক পানী বটল, আমি যিবিলাক পানী 20 লিটাৰ বটলবিলাকত পানী খাওঁ, সেই বটলবিলাকত অকণমান ছাইডতে কাটি তাতে তামোলটো ভৰাই থৈ দিওঁ আৰু পানীত কোমলি থাকে, বুঢ়া তামোল হৈ যায়। অকণমান চূণ খাইছোঁ। মই চাদা নাখাওঁ, চূণ অকণ খাওঁ খালি। চূণকণ খাব লাগে। পাণখনৰ কিবা বীজাণু থাকিলে বীজাণুটো মৰে। খায়ো সোৱাদ লাগে আৰু কেলচিয়ামৰ কাৰণেও চূণটো ভাল, সেইকাৰণে চূণ অকণ খাওঁ। শুই উঠি চাহ তাহ অকণ খাই মেলি আজৰি হৈ ল'লোঁ। এতিয়া মানে হাঁহ কুকুৰাখিনি ইমান হুলস্থুল, সিহঁতক খাবলৈ দিবই লাগে আবেলি। খোৱা বোৱাখিনি চাই বহুত ধুনীয়া লাগে আৰু টাইমমতে আহি চোতালত পূৰা চিঞৰ বাখৰ কৰি থাকে। খাবলৈ দিব লাগে। যেতিয়া খাই শেষ হৈ যায় চিধাই গৈ পুখুৰীত নামি দিয়েগৈ। যিহেতু আমি গাঁৱলীয়া মানুহৰ আগত এইবিলাক বস্তু থাকিলে ভাল লাগে। বাৰীত অলপ পানী দি লওঁ। গুটি ছটিয়াই দিছিলোঁ এদিনা, পানী এদিন দিলোঁ আৰু এদিন পানী দি দিওঁ। বৰষুণ দিয়া নাই, গতিকে পানী অলপ ছটিয়াই দিব লাগিব, তেতিয়াহে গজালি ওলাব। আজি মই গধূলি ভাতকেইটা অলপ সোনকালে বনালোঁ। আলহী আহিছিলে আৰু মই ভাত বনোৱাটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কিয়নো বহুত লৰালৰিকৈ বনালোঁ। তেওঁলোকক খুৱাই পঠিয়াব লাগে, সেইটো কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। এতিয়া চবেই খালে, অকল আমি ছোৱালীজনীয়ে মই আছোঁ খাবলৈ। এতিয়া আমি খাম একেলগে। আৰু এতিয়া মুখখন অকণ মই ফেচ ৱাছ দি ধুই ল'ম আৰু এতিয়া শুই থাকিম। গুড নাইট।